আজি বনাবলৈ লৈছোঁ মটৰ পোলাও। তাৰ কাৰণে মই গেছত কুকাৰ বহাই দিছোঁ আৰু তাৰ কুকাৰটো গৰম হোৱাৰ পিছতে দি দিছোঁ ৰিফাইন। এতিয়া দি দিম 2-3টামান তেজপাত। তাৰপিছত দি দিম গৰম মছলা, ইলাচি, লং, ডালচেনি গোটেইখিনি একেলগে। এইখিনি ভালদৰে অলপ ফ্ৰাই হ'ব দিম। ভালদৰে গৰম হোৱাৰ পিছত ইয়াত দি দিম পিঁয়াজ। পিঁয়াজখিনি ভালদৰে ব্ৰাউন হোৱালৈকে ভাজি ল'ম। তাৰপিছত দি ল'ম ইয়াত অকণমান নিমখ, নিমখখিনি দিয়াৰ পিছত ইয়াত দি ল'ম আদা নহৰুৰ পেষ্টখিনি। এইখিনি আকৌ ভালদৰে ভাজি ল'ম। ভালদৰে ভাজা হোৱাৰ পিছত ইয়াত দি দিম হালধি। তাৰপিছত দি দিম জিৰাৰ গুড়ি, 2 চামুচমান জিৰাৰ গুড়ি আৰু 2 চামুচমান ধনিয়াৰ গুড়ি। এইখিনি তাৰপিছত দি দিম অকণমান মিট মছলা, আৰু এতিয়া দি দিম ৰেড চিলি। এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভালদৰে ভাজি লৈ ল'ব লাগিব। এইবাৰ ইয়াত দি দিম মটৰখিনি, কেঁচা মটৰখিনিও আকৌ ভালদৰে ভাজি ল'ম। এতিয়া দি দিম চাউলখিনি আগতে ধুই ৰাখি থ'ব লাগে, যাতে চাউলবোৰ এটা এটা হৈ থাকে, তেতিয়া পোলাওটো বৰ ধুনীয়া হয়। মটৰ আৰু চাউলখিনি ভালদৰে ভাজি ল'ম। আমাৰ ভালদৰে পুৰা ভাজা হৈ গৈছে। এইখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াত পানী দি ল'ম। পানীটো চাউল যিমান দিওঁ তাৰে পৰিমাণে দি ল'লে হ'ল। পানী দি ভালদৰে আকৌ এবাৰ লৰাই লৈছোঁ। এতিয়া 2-3টামান হুইচেল আহিবলৈ দিম। আমাৰ পোলাও অলৰেডি ৰেডি হৈ গৈছে। চাওচোন বাৰু কেনেকুৱা হৈছে। ঢাকনিখন খোলাৰ লগে লগে ইমান যে ধুনীয়া এটা গোন্ধ আহি গৈছে। আমাৰ পোলাও ৰেডি